নামাজলৈ বুলি ওলালোঁ ঘৰৰ পৰা। আজি পবিত্ৰ ঈদৰ দিন আৰু আজি 9 বজাত নামাজ আছে। আমি বৰ্তমান গৈ আছোঁ নামাজলৈ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাহুল আহি মোৰ কাৰণে ৰৈ আছিলে আৰু ৰাহুল আমি এতিয়া মিলি ঈদগাহলৈ গৈ আছোঁ আৰু আনফালৰ পৰা আহি আছে আমাৰ চাহিল। গতিকে আমি চাৰিআলিটোলৈ গৈ আমি চাহিলক লগ কৰিম। আমাৰ গাঁৱৰ যিটো চাৰিআলি আছে তাতে আমি চাহিলক লগ কৰিম আৰু আমি একেলগে যাম ঈদগাহলৈ। চাহিল আহি পালে, কিন্তু তাৰ লগত আৰু 2 আহিছে। গতিকে আমি বাইকত ইমান যিহেতু যাব নোৱাৰিম, তো তেওঁলোকে খোজকাঢ়িয়ে আহিব আৰু আমি বাইক লৈ গৈ আছোঁ। ঈদগাহখন আমাৰ গাঁৱৰ একেবাৰে এটা মূৰত আছে, কিন্তু এটা খুব সুন্দৰ আৰু খুব ধুনীয়া লোকেশ্যনত আছে আৰু আমি বৰ্তমান তালৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, যিহেতু আমাৰ গাঁৱৰ ঈদৰ সমূহীয়া নামাজ তাতে অনুষ্ঠিত হয়। আহি আমি বৰ্তমান ঈদগাহৰ ওচৰ পাইছোঁৱেই। যিহেতু আমাৰ চাৰিআলিটোৰ পৰা ঈদগাহলৈ 1.5-2 কিলোমিটাৰমান হয়। খোজকাঢ়ি প্ৰায় মানুহেই আহে, খোজকাঢ়ি আহি যথেষ্ট ভাল লাগে। আমি বৰ্তমান ঈদগাহলৈ সোমাই পৰিছোঁ। সময় যথেষ্ট হৈছেই, কাৰণ 9 বজাত ঈদৰ নামাজ আছে। আমি বৰ্তমান বাইকখন থ'ম আৰু বাইকখন থৈ আমি ঈদৰ সমূহীয়া নামাজ পঢ়িম। নামাজলৈ বেছি সময় নাই আৰু মাত্ৰ 10 মিনিটমান সময়হে বাকী। আৰু আমাৰ চাহিলো আহি ঈদগাহ পাই গৈছে। আপোনালোকে দেখিছে, একদম গোটেইটো হাবিবি হৈ আহিছে। গতিকে আমি গোটেইকেইজন এতিয়া লগ হৈ নামাজ পঢ়িম। এয়া আমাৰ ঈদগাহৰ খুব সুন্দৰ দৃশ্য। এজন এজনকৈ নামাজৰ কাৰণে গোটেইকেইজন গৈ আছে। নাজিৰ, জাবেদ, জয়নুৰ, আনফালে ৰাহুল আহি মাত দিছে, এজন ৰাহুল আৰু আমাৰ লগ বন্ধু যিমান আছে সকলো আহি পাইছে। এতিয়া আমি সকলোৱে মিলি একেলগে নামাজৰ বহিম আৰু আপোনালোকে চাই থাকক আমাৰ ঈদগাহৰ আৰু আমাৰ ঈদৰ নামাজৰ এই সুন্দৰ দৃশ্য ওপৰৰ পৰা। যিহেতু 1 মাহৰ ৰোজাৰ অন্তত আজি সমগ্ৰ ভাৰততে পবিত্ৰ ঈদ পালন কৰা হৈ আছে আৰু আমাৰ ইয়াতো সমূহীয়া ঈদৰ নামাজ বৰ্তমান শেষ হৈছে আৰু আমি এতিয়া ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ঈদগাহৰ পৰা ঘৰলৈ যাম আৰু আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ' আৰু আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা ঈদৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আনফালে আমাৰ হবিবিয়েও সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি আছে আৰু এইফালে আমাৰ দাদা, তেওঁ পোৱালীকেইটাক লৈ ব্যস্ত। যিহেতু ঈদ, বিহু এই উৎসৱবিলাকত ল'ৰা ছোৱালীবিলাকে যথেষ্ট ফূৰ্তি কৰে। বাকী ভিডিঅ'টো চাই যদি ভাল লাগিল, আপোনালোকে লাইক এটা কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।